এগৰাকী নাৰীক যদি আপুনি বহু ৰাতিলৈকে অনলাইনত দেখিব পায় বা দেখি পায় তেতিয়াহ'লে আপুনি নাভাবিব যে সেই নাৰীগৰাকী বহুত চৰিত্ৰহীন বুলি। আচলতে অনলাইনত থাকিলে এগৰাকী নাৰী কেতিয়াও চৰিত্ৰহীন হৈ নাযায়। মই এইটো ক'ব খোজা নাই যে নাৰী বহুত ভাল, কাৰণ কিয় এইটো কথা প্ৰমাণ দি দিলে যে আমাৰ বন্দিতা কলিতানে কি কয়, এই বাইদেউগৰাকীয়ে প্ৰমাণ দি দিলে নাৰী যে কিমান চলনাময়ী। চ' মই এইটো ক'ব যোৱা নাই যে নাৰী চলনাময়ী নহয় বুলি। নাৰী আচলতে চলনাময়ী হয়, কিন্তু সকলো নাৰী একে নহয়। 100% নাৰীৰ ভিতৰত মানে 50% নাৰী ভাল, মই আপোনালোকক গ্যাৰাণ্টি দি ক'ব পাৰোঁ, কিন্তু 50% বেয়া এইটো মই গাত ল'ব নোৱাৰোঁ। মেইন কথাটো হৈছে আপুনি যদি এগৰাকী নাৰীক অনলাইনত বহু ৰাতিলৈকে দেখি পায় তেতিয়াহ'লে মানে তাত বহুতো কাৰণ থাকে। আপুনি ডাইৰেক্ট যে ভাবি ল'ব যে কাৰোবাৰ লগত মেছেজ কৰি আছে, তেনেকুৱা ধৰণৰ কথা নহয়। তেখেতৰ মানে উদাহৰণ কিছুমান দিছোঁ মই, তেখেতৰ হাজবেণ্ড হয়তো বাহিৰত থাকিব পাৰে, তেখেতৰ হাজবেণ্ডৰ লগত চাট কৰিব পাৰে, বা অকল যে অনলাইনত থাকিলে যে মানে কাৰোবাৰ লগত মেছেজ কৰিব তেনেকুৱা কথা নহয়। তাতো ভিডিঅ' চাব পাৰে বা কিবা এটা মানে প্ৰজেক্টও বনাব পাৰে, বহুত ধৰণৰ কাম থাকে। গতিকে এইটো ভবাটো আমাৰ উচিত নহয়। চ' মই ইয়াতে আপোনালোকক ক'ব বিচাৰিছোঁ যে এইখন অসমত এনেকুৱা কিছুমান এতিয়াও নাৰী আছে নহয়, যিবিলাকে নিজৰ স্বামীক বা নিজৰ হাজবেণ্ডক ভগৱানতকৈ বেছি মানে, তেনেকুৱা কিছুমান নাৰী আছে। হয়তো আপুনি লগ পোৱা নাই বা মই লগ পোৱা নাই, কিন্তু এনেকুৱা কিছুমান নাৰী আছে, মই আপোনালোকক গ্যাৰাণ্টি দি ক'ব পাৰিছোঁ। কিছুমান পুৰুষ যেনেকৈ ভাল আছে, ঠিক তেনেকৈ মানে নাৰীও কিছুমান ভাল আছে। এইবুলি নহয় সকলো নাৰী ভাল, সকলো নাৰী বেয়া এইটো ক'ব খোজা নাই। সকলো পুৰুষো ভাল নহয়, সকলো পুৰুষো বেয়া নহয়, ঠিক তেনেকুৱা কথা মানে। মই ভাবোঁ নাৰী এগৰাকীক কেতিয়াও মানে অপমান কৰিব নালাগে। বহুতো ক্ষেত্ৰত দেখিবলৈ পোৱা যায় বহুত বেয়া বেয়া মেছেজ কৰি MSG কৰি পেলাই মানসিক অশান্তি সৃষ্টি কৰে কিছুমান নাৰী। আচলতে এয়া 100% ভুল, এয়া অপৰাধ। গতিকে মই ভাবোঁ এনেকুৱা ধৰণৰ কৰ্ম কেতিয়াও কৰিব নালাগে, কিয়নো আমাৰো ঘৰত বাইদেউ, ভণ্টি, মা এইবিলাক আছে নহয় জানো। গতিকে সেইগৰাকী নাৰীও কাৰোবাৰ বাইদেউ নহয় জানো, বাইক বা ভনীক বা মাক। ঠিক তেনেকুৱা নাৰীক অলপ সন্মান কৰিবলৈ শিকিব লাগে। নাৰীয়ে আচলতে সৃষ্টি এইখন পৃথিৱী, নাৰী অবিহনে একোৱেই নহয়। হয়, পুৰুষ অবিহনে একো নহয়, ঠিক তেনেকুৱা কথা। নাৰী নহ'লেও একো নহয় আৰু পুৰুষ নহ'লেও একো নহয়, দুয়োটা সমানে থাকিব লাগে। নাৰীক আমি অলপ ৰেচপেক্ট দিব লাগে। যে নাৰী এগৰাকীক যে বেয়া চকুৰে চাম বা বেয়াকৈ ইংগিত দিম সেইটো শুদ্ধ নহয়। হয়, মই এইটো ক'ব খোজা নাই যে আপুনি প্ৰেম নকৰিব, এইটো কথা ক'ব খোজা নাই। নাৰী এগৰাকী বা এজনী ছোৱালী যদি আপোনাক সুবিধা দিছে তেন্তে আপুনি সুবিধাটো একচেপ্ট কৰক। মানে প্ৰপ'জ কৰিছে, আপুনি প্ৰপ'জটো একচেপ্ট কৰক, কিন্তু বেয়া কথাৰে মানে বা বেয়া ইংগিতেৰে মানে সিহঁতক মানে সিহঁতৰ ইজ্জতখন মানে নষ্ট কৰিব নালাগে। মই ভাবোঁ ৰেচপেক্ট কৰিব লাগে সকলোৱে। সকলো আমি ল'ৰাবিলাকে যদি আমি নাৰীবিলাকক ৰেচপেক্ট কৰোঁ তেন্তে মই ভাবোঁ বহুতেই ভাল হ'ব। কিছুমান এনেকুৱা বেয়া নাৰী আছে যিবিলাকক মানে হয়তো আপুনি শুদ্ধ চকুৰে চাব নোৱাৰি বা আপুনি সদায় ঘৃণনি চকুৰে চাব লাগিব। অলপ আগতেতো প্ৰমাণ কৰি দিলে আমাৰ বন্দিতা কলিতাই নহয় জানো। এনেকুৱা কিছুমানো নাৰী আছে, তাতকৈতো ডেঞ্জাৰ আছে। এয়া কেৱল এক্সাম্পল, তাতকৈ ডেঞ্জাৰ কিছুমান নাৰী আছে। হয়, সেইটো কথা মই নহয় বুলি কোৱা নাই, কিন্তু সকলোৱে নহয়। গতিকে আমি সকলো নাৰীকে বেয়া চকুৰে চোৱাটো উচিত নহয়। আৰু এগৰাকী নাৰীক যদি আমি অপমান কৰিবলৈ যাওঁ বা মানসিক ধৰণৰ অশান্তি দিবলৈ যোৱাৰ আগতে বা বেয়া এটা আমি যদি কমেণ্ট কৰিব যোৱাৰ আগতে 100বাৰ ভাবিব লাগে। কাৰণ কিয় মোৰো এগৰাকী বাইদেউ বা ভণ্টি আছে। ঠিক তেনেকৈ মানে মোৰ ভণ্টিক যদি কোনোবাই এটা বেয়া কমেণ্ট দিয়ে, মই যদি শুনি পাওঁ, মই যদি গম পাওঁ, মোৰ অন্তৰত কিমান দুখ পাম। ঠিক তেনেকৈ সেই যিগৰাকী নাৰীক আমি অপমান কৰিবলৈ যাম বা আমি বেয়া কমেণ্ট কৰিবলৈ যাম, সেই নাৰীগৰাকীয়েও ভাইক ককাইক আছে। গতিকে সিহঁতৰ দাদাক ভাইকে যদি ভাইটিকে যদি এইবিলাক কথা শুনি পায়, সিহঁতে কিমান দুখ পাব মনত। গতিকে আমি সকলোৱে নাৰী জাতিটোক সন্মান কৰাটো খুবেই উচিত। আৰু যিবিলাক বেয়াটোকতো কেতিয়াও ভাল কৰিব নোৱাৰি, সেই বেয়াটোক মানে বেয়া চকুৰে চাব লাগে আৰু ভালবিলাকক সদায় ভাল চকুৰে চাব লাগে। চ' এইখিনি কোৱাত যদি মোৰ ক'ৰবাত অজানিতে ভুল হৈছে তেতিয়াহ'লে পাৰিলে আপোনালোকে সকলোৱে মোক ক্ষমা কৰি দিব। আৰু যদি আপোনালোকে এই ভিডিঅ'টো ফেচবুকত চাইছে তেন্তে প্লিজ পাৰিলে পেজখন ফ'ল' কৰি দিব। আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেন্তে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি পেলাই আমাক ভিডিঅ' বনাবলৈ মৰম আৰু উৎসাহ দিব বুলি আশাৰে বাট চাই আহিলোঁ। ধন্যবাদ।